সব কালিৰ পৰা ৰেডি কৰিলোঁ স্কুলৰ ক'লা জোতা পাহৰি থাকিলোঁ মই লেহেংগা পিন্ধিছোঁ একো নাই বনাই কিন্তু ভালকৈ কৰিব লাগে আৰু প্ৰাইজৰ লগত একো কথা নাথাকে হেল্ল' ফ্ৰেণ্ডছ নেনাৰ ডান্স স্কুলৰ এনুৱেল ফাংচন আছিলে হৈ গ'ল আচলতে ভিডিঅ'টো দিয়া দেৰিয়ে হৈছে আৰু চব ৰেডি হৈ গৈ আছোঁ আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'ব আৰু নেনাই দেখিছে তাই ইমান ডাঙৰ VIP লৈ গৈছে আহি গ'লোঁ ডান্সৰ জেগা না নাচিবা ভালকৈ নাচিবা প্ৰাঞ্জল তুই কি কৰিবা খেললৈ যাম আহি যাবা তাইৰ প্ৰগ্ৰেমত একদম চুটকেছ লৈ আহিছে ইমান কাপোৰ আৰু এতিয়া এয়া হৈছে আমাৰ জুবিন দা আৰু আমি এতিয়া ভিতৰলৈ ওপৰলৈ গৈছোঁ আৰু সেয়া হৈছে চব ৰেডি কৰিছে ফাংচনৰ কাৰণে আৰু নেনাই ছাৰৰ ওচৰত গৈ সেৱা লৈছে আৰু এইফালে চাওঁ সকলো এতিয়া ৰেডি হ'লে আৰু আৰম্ভণিতে জুবিন দাৰ গীতটিৰে আৰম্ভণি কৰিব নেনাৰ ফেশ্বন শ্ব' ষ্টাৰ্ট হ'ব এতিয়া নেনাৰ প্ৰথম ফেশ্বন শ্ব' আৰু সকলোৱে লাইনত আছে ৰৈ আৰু নেনাক তাত ৰেডি কৰাই আমিও এতিয়া তলৰ পৰা চাম এতিয়া আৰু নেনাৰ ফেশ্বন শ্ব' ষ্টাৰ্ট হৈ গ'ল চাওক মই লেহেংগা পিন্ধিছোঁ একো নাই বনাই কিন্তু ভালকৈ কৰিব লাগে আৰু প্ৰাইজৰ লগত একো কথা নাথাকে দেখিছে ইমান ডাঙৰ কথা এষাৰ কৈ দিলে আমি পেৰেণ্টছবিলাকে কি কৰি থাকোঁ 99 পাবই লাগিব প্ৰাইজটো পাবই লাগিব নহ'লে নহ'ব চব কণমানিজনী ইমান ধুনীয়া এটা কথা ক'লে একদম ঠিক কৈছা থেংক ইউ নেনাৰ ড্ৰেছ সলাবলৈ গৈছিলোঁ লগৰ এজনী ঘৰলৈ নেনা আকৌ ইনাৰ ল'বলৈ পাহৰিলোঁ আকৌ আহিছোঁ তললৈ ইনাৰ লৈ যাওঁ ওপৰলৈ অহা যোৱা কৰোঁতে ভাগৰ লাগি যায় দেই সিনাই জানো এনেকৈ যদি সদায় অহা যোৱা কৰি থাকোঁ চব কালিৰ পৰা ৰেডি কৰিলোঁ স্কুলৰ ক'লা জোতা পাহৰি থাকিলোঁ আকৌ আনিবলৈ পঠাইছোঁ প্ৰায় আমাৰ নাচনী ৰেডি আছিলে কি নাচিবা ফেশ্বন শ্ব' হৈ গ'ল এতিয়া আছামিজ নাচে বেলেগ বঢ়িয়া হৈছে ধুনীয়া হৈছে এতিয়া মোৰ ল'লে এতিয়া আৰু দুটাৰ পিছতে আমাৰ আছে সোনকালে আহিব লাগে আৰু ন কালিৰ পৰাই ৰেডি কৰিছোঁ হ'লেও পাহৰি গৈছোঁ দেখিছেনে
এটা ডান্স শেষ হৈছে আৰু এতিয়া অকণমান লগৰ লগত চাহ খাই লৈছোঁ আৰু নেনা দেখিছেনে ফ্ৰাম ছাৰৰ লগত কেনেকুৱা ফূৰ্তি নেনাৰ এতিয়া ছেকেণ্ড ডান্সটো ষ্টাৰ্ট হ'ব আৰু লাহেকৈ আৰু নেনাৰ এতিয়া চলো ডান্স ষ্টাৰ্ট হ'ব আৰু ড্ৰেছ চেছ পিন্ধাই পুৰা ৰেডি অল দ্য বেষ্ট টু দিছ
मेरी गर्लफ्रेंड आ रही है तू कब जा रही है क्यों सता रही है रुक 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 उसको पता जो चले तो होगा वो सोचा ना होगा जो फुट 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 মজা লাগিব এইফালে ফ্ৰেণ্ড পাই গ'ল বা পূৰা চিপছ বগাই খাইছে চবে অঁ হ'ব হ'ব প্ৰগ্ৰেম শেষ মানে ফিনিছ হ'ব আৰু এটা আছে তো আমাৰ একদম আধা চালোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ইয়াতে মেগী খালা ঠিক আছে ব'লা ৰাতিপুৱা 10:30 বজাৰ পৰা ভাগৰ লাগি গৈছে হয়নে না আছে এতিয়া আহিছোঁ হোটেললৈ বোলো একেবাৰে ডিনাৰটো কৰি যাওঁ আৰু টাইম হৈছে 7টা বাজিছে যিহেতু ভোক লাগিছে আৰু আৰম্ভণি খানা আহি গ'ল ফিছ ফিংগাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাই ফিছ ফিংগাৰ মোৰ ফেভৰেট চবৰে ফেভৰেট আৰু আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব বাই বাই